পশ্চিম কাৰ্বি আংলঙত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাবিত হৈছে। মঙলবাৰৰ পৰা দংকামকা খেৰণিৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বানত বুৰ গৈছে গড়কাপ্তানি পথছোৱা। ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বানৰ ফলত হাহাকাৰ হৈছে কৃষকসকলৰ মাজতো। জিলাখনৰ বকুলীয়া ঘাটৰো একাধিক অঞ্চল বুৰ গৈছে বাঢ়নি পানীত। তেতেলীগুৰি, আটিগাঁও, বকুলীয়াৰ সাপ্তাহিক বজাৰ এই এলেকাসমূহকে ধৰি বিভিন্ন অঞ্চল এতিয়া বাঢ়নি পানীৰ তলত। বানৰ বাবে বকুলীয়া ঘাট ভুইবালি বিদ্যা ক্ষেত্ৰত আজি হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ সূচী বাতিল কৰিবলগীয়া হৈছে। ইফালে বোকাখাটত বানৰ বাবে বন্ধ হৈ পৰা পথছোৱা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। উল্লেখ্য যে কাৰ্বি পাহাৰৰ পৰা নামি অহা বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথছোৱা।